মই প্ৰথমতে ৰাউণ্ডবিলাক দেখা পাই পেলাই অজগৰ সাপৰ বুলি ভাবিছোঁ। সাপৰে চামৰা এনেকুৱা। বন্ধুসকল, আজি আমি আহিছোঁ জিমৰি গাঁৱত থকা বনৰীয়া ৰিজৰ্টলৈ। তাত আমি লগ পালোঁ শিল্পী পৰমেশ্বৰ ৰাভা ডাঙৰীয়াক। আহকচোন তেখেতৰ কণ্ঠৰে এটা গান শুনি শুনি এই জিমৰি গাঁৱৰ সুন্দৰ পৰিৱেশ উপভোগ কৰোঁ আৰু তেখেতৰ জীৱনৰ বিষয়ে কিছু কথা আমি জানিবলৈ চেষ্টা কৰোঁ। পঞ্চপুত্ৰ বনে গলা চলি অ হৰি হৰি বনে গলা চলি আগে গলা কুকুৰৰ মোহনি পাছে গইলা গুরু দ্রোণাচার্য শব্দ ভে নারী শব্দ ভে নারী তাকে দেখিয়া গুরু দ্রোণাচার্য তাকে দেখিয়া গুরু দ্রোণাচার্য আচরিত হইয়া জাগি আচরিত হইয়া জাগি নকৰিবা দুখ প্ৰিয়ে নকৰিবা শোক আছে মোৰ দিন প্ৰভু দক্ষিণা নকৰিবা কুন্দন পঞ্চপুত্ৰ বনে গলা চলি অ হৰি হৰি বনে গলা চলি আগে গলা কুকুৰৰ মোহনি পাছে গলা গুরু দ্রোণাচার্য শব্দ ভে শব্দ ভে মোৰ নাম শ্ৰী পৰমেশ্বৰ ৰাভা।
বছৰৰ পৰা গাই মই তাৰমানে বহুত সৰু শিশু কালৰ পৰাই বজাওঁ ক্লাছ 3-4 এনেই সিমানৰ পৰা বজাওঁ মই টোকাৰীয়ে বজাই নে আৰু কিবা বজায় কিবা বজাই মানে এইবিলাক বাঁহী এই খঞ্জুৰি দোতাৰা এইবিলাক চব বাজাওঁ আৰু আপোনাৰ লগত বাঁহী দেখা পাইছোঁ এইকেইটা আপুনি বজায় হয় বাজাওঁ আমাক বজাই শুনাবনে পাৰিম বজাওঁ খুব ধুনীয়া গাইছে কিন্তু হয় হয় আপুনি অকলে নে আপোনাৰ লগত আৰু কোনোবা আছে মোৰ লগত আছে কিন্তু আজি আহিবা সময় নহ'ল তাহাঁতৰ এই গাঁৱত তাৰমানে হেৰি আছে এটা স্বাৰ্থ আছে স্বাৰ্থ মানে কাজ এটা আছে তাতে লগি থাকিব লগা হেৰি হয় আপোনাৰ বয়স কিমান মোৰ বয়স এতিয়া 70 যোৱা নাই 65 অলপমান আপ দিছে আপোনাৰ জন্ম ক'ত মোৰ জন্ম এই চান্দুবি ৰাজপাৰা আচ্ছা তাত তাৰমানে এনেকৈ কিবা এই যৌৱন ডেকা অৱস্থা হোৱাৰ লগে লগে মই এনেকুৱা কিবা ৰামে বনবাসত ফুৰাৰ দৰে ঘূৰোঁতে এনেকৈ ইয়াত আহি পালোঁ ইয়াত জিমিৰি বামত আহি পালে এনেকৈ আহোঁতে ইয়াত সংসাৰখন কৰিব লগা হ'লোঁ ইয়াতে সংসাৰ কৰিছে ইয়াতে সংসাৰ কৰিলোঁ আপোনাৰ ল'ৰা ছোৱালী এই বৰ ডাঙৰ কথা কওঁ এতিয়া ভাল কথা কৈছে আপুনি তাৰমানে মোৰ তাৰমানে এতিয়া সংসাৰ কৰিছিলোঁ একো ফলমুটি নহ'ল আচ্ছা আপোনাৰ ৱাইফ আছে এতিয়া বোৱাৰীও নাই মোৰ ঘৈণীও নাই আৰু ল'ৰা ছোৱালীও চব কি কাৰণত ঈশ্বৰৰ কি হেৰি দিল মোক কপালত লিখি দিল মই আৰু নাজানো মোৰ ল'ৰা ছোৱালী চব ঢুকাইছে ক'ব লগা গ'লে বহুত তাৰমানে এখন মহাভাৰতৰ দৰে কথা সেই সেনেকৈ এতিয়া আপুনি অকলে এতিয়া অকলে এনেধৰণে ধৰক গান বজাই মেলি আপুনি এনেকৈ থৈ এইবিলাক তাৰমানে কি সৎ চিন্তাবিলাক অলপমান দূৰ বাহিৰ হওক বুলি এইবিলাক মই ধৰি থাকোঁ এতিয়া আৰু তেনেকুৱা মানুহৰ লগত আৰু ৰং তামাচা ফূৰ্তিকত মই বহুত ভাল পাওঁ সেইকাৰণে নেকি এতিয়া মোৰতো ল'ৰা ছোৱালীতো একো নাই বহুত ডাঙৰ ঘটনা হ'ল এতিয়া দে ঈশ্বৰৰ কথা সময়ত যি কৰে সি কৰিব লগে সংগে থাকি লগবিলাকৰ লগত চলিব পাৰিলে সেয়ে বহুত সঁচা অৰ্থত ক'বলৈ গ'লে আপুনিও এতিয়া ডেকা চেঙেলীয়া হৈ আছে বয়সেহে আপোনাক হয় তেনেকুৱাই কথা এতিয়া আৰু কি কৰিব নিজৰ মনটো ডেকা কৰি ৰাখিছে হয় নিজৰ মনটো ডেকা কৰি ৰাখিছোঁ আকৌ গাম ফাগুনৰে পচোৱা বতাহতে অৰুৱা ৰং খেলি মেলি আইতাই বাতৰি বিলায় বাতৰি ফাগুনৰে পচোৱা বতাহতে অৰুৱা ৰং
খেলি মেলি আইতাই বাতৰি বিলাই অ' বাতৰি বিলাই কুলি যুগৰ বপাহত শুনিছানে নাই শুনিছানে নাই কুলি যুগৰ বপাহত শুনিছানে নাই শুনিছানে নাই ৰঙৰ মেলা ক'ত যে ধিনিকি চিনিকি থিতাও থিতাও হালি জালি নাচি বাগি গগনা বজাই গগনা বজাই এতে ৰঙৰ মেলা পায় ৰঙৰ মেলা পায় ফাগুনৰে পচোৱা বতাহতে অৰুৱাই ৰং খেলি মেলি আইতাই বাতৰি বিলাই বাতৰি বিলাই যায় বাতৰি বিলাই বাতৰি বিলাই যায় আপুনি যিখন বজাই আছে সেইখন বাদ্যখন কি বুলি কয় এইটো না ওপৰত এইটো 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 খঞ্জুৰি বুলি কয় খন্দুৰী মই এটা কথা সুধো আপোনাক এই যিখন ছালখন এখন কিবা অজগৰ সাপৰ নেকি হয় হা হয় মানে এইটো গুইচাপ গুইচাপ বুলি কয় অজগৰ নহয় গুইসাপ হয় গুইসাপৰ ছালৰ চামৰা চামৰা এইটো এইখন এইটো তাৰমানে হেৰি গুইচাপৰে বনায় ইয়াকো গুইচাপৰে বনায় মই গুইচাপটো তাৰমানে অসুবিধা হ'ল সেই সময়ত তাক জংঘলত থাকে নহয় তাক ধৰিব লাগিব ধৰিব লগা হ'লে এইটো বস্তুটো নোহোৱা হ'ল গুইচাপৰে বনায় গুইচাপৰ সময় নোহোৱাৰ কাৰণে মই এই মালিগাঁৱৰ পৰা ইয়াক কিনি আনিছোঁ বন্ধুসকল ভিডিঅ'টো যদি আপোনালোকে ইমানলৈকে চাইছে তেন্তে নিশ্চয় আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই ভাল পাইছে বুলি দৰাচলতে আমাৰ অসমৰ চুকে কোণে এনেধৰণৰ বহুত শিল্পী আছে যাৰ পৰিচয় হয়তো আমি চিনি নাপাওঁ যাক আমি এনেধৰণে ছ'চিয়েল মিডিয়াৰ সহায়ত চিনাকি কৰি দিব পাৰোঁ সেইবাবে আপোনালোকলৈ এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে ভিডিঅ'টো শ্বেয়াৰ কৰক তেখেতৰ ওচৰত চাগে মোবাইল নাই বা ফেচবুক ইনষ্টাগ্ৰাম নাই তেখেতৰ যাতে ঘৰৰ ওচৰৰ কোনোবা মানুহে গৈ পেলাই তেখেতক ভিডিঅ'টো দেখাব পাৰে যে চাওক আপোনাক ইউটিউব বা ফেচবুকত দেখা পাইছে বুলি অশেষ ধন্যবাদ আপোনালোকলৈ ইয়ালৈ ভিডিঅ'টো চোৱাৰ বাবে